এটা ব্লগলৈ আপোনালোকৰ মোৰ লগত এজন খুৰা আছে। এই খুৰাজনে আপোনালোকক আগত বাঁহী সুৰ শুনাব। আহকচোন আমি তেখেতৰ পৰা বাঁহী সুৰ শুনো। কেতিয়া কিমান বয়সৰ পৰা এনেকৈ বাঁহী বাঁহী বজোৱা প্ৰায় বহুত বছৰ হৈছে। সৰুটি পৰাই আৰু মই মুঠতে বাঁহী বজোৱা অভ্যাস কৰিছিলোঁ। এতিয়া এনেদৰে সৰু সুৰা প্ৰগ্ৰামত বজাই আছোঁ। আপোনাৰ ঘৰ? মোৰ ঘৰ মৰিগাঁও দন্দুৱা ওচৰত বনপৰা। আপোনাৰ নামটো জনাওক। মোৰ নামটো হ'ল দিনাৰাম দেউৰী। আজি যি ভোৰাগাঁও যি গ্ৰীষ্মকালীন কৰ্মশালা আছে, তাতো আপুনি বাঁহী গীতৰ লগে লগে বাঁহী বজাই দেখিছোঁ, ভাল লাগিছে। কি ক'ব আজি? সেই বিষয়টো মানে আমাৰ হ'ল প্ৰশিক্ষক, আমাৰ যিজন মোৰ লগত আহিছে তেখেতে মোক নিমন্ত্ৰণ দিলে যে তাত এখন কৰ্মশালা হৈ আছে, যে আপুনি তাত বাঁহী বজাব লাগিব গীতকেইটাৰ লগত। বোলে হ'ব, মই যাম দিয়ক। আহি তেনেকৈ কৰ্মশালাখনত মুঠতে গীতকেইটাত চলাই দিছোঁ। যিহেতু আপোনাৰ বাঁহী সুৰ ভাল লাগিছে, ধুনীয়া লাগিছে, এইটো এইমাত্ৰ গছে গছে সেই জ্যোতি সংগীতৰ সেই গীতটোৰ বাঁহী। হয়, জ্যোতি সংগীতৰ ওপৰতে হৈ আছে। জ্যোতি সংগীতৰ ধন্যবাদ আপোনাক, বহুত বহুত ধন্যবাদ জনাব এইখিনি সময় দিয়াৰ বাবে। ভাল লাগিছে বাৰু। আগন্তুক কেতিয়াবা যদি প্ৰগ্ৰাম থাকে ক'ৰবাত লগ পাম নিশ্চয়। নমস্কাৰ।